হয়, আজি আমি সকলো ৰাইজ শক্তিগড় শিৱ মন্দিৰৰ প্ৰাংগণত একত্ৰিত হৈছোঁ আৰু একত্ৰিত হোৱাৰ কাৰণটো এইটোৱে যে আমি ভাগৰি পৰিছোঁ। আমি আশা ভাঙি গ'ল আমি অকল আপোনালোকৰ সংবাদ মাধ্যমৰ ওপৰতে আশা কৰিছোঁ, কাৰণ আমি দপ্তৰে বহুত ঘূৰিলোঁ। আমি সকলো ৰাইজে ক্ষোভিত হৈ আমাৰ হাতত একো ৰাস্তা নাছিলে, তো আপোনাৰ সংবাদ মাধ্যমৰ ওচৰত আহিবলৈ আমি বাধ্য হ'লোঁ আৰু বাধ্য কৰাইছে আমাৰ এই চৰকাৰখনে। কাৰণ আমি যেনেকুৱা ধৰণৰ যাব লাগে প্ৰচেষ্টাত আমি কৰিছোঁ, আমি নকৰা একো নাই। আমি প্ৰতিটো ডিপাৰ্টমেণ্টত গৈছোঁ, আমি মৃগাৰ সন্মানীয় ডাঙৰীয়াক অৱগত কৰিছোঁ, GMDA গৈছোঁ, আমি GMC কৰিছোঁ, মেডিকেল কলেজত আমি ইনফৰ্ম কৰিছোঁ। কাৰণ আপুনি দেখাব ৰাস্তাটো মেডিকেল কলেজৰ লগত একেবাৰে লাগি থকা ৰাস্তা এটা, সংযোগী পথ আৰু বহুত দৰকাৰী এই পথটো ইয়াতে, কাৰণ বহুত ৰোগীৰ অহা যোৱা চলি থাকে। ইয়াতে বহুত লজ আছে, তো আমাৰ ৰোগীসকলে থকা ব্যৱস্থা আছে ইয়াতে। তো কিন্তু আমি ৰাইজ একদম অক্ষুণ্ণ হৈ পৰিছোঁ, আমাৰ হাতত একো নাই। কাৰণ নাজানো কিয় আমাৰ কোনো ধৰণে কথা শুনা নাই, আমাৰ কোনো ধৰণৰ সহায় সহযোগ আমাক কৰা নাই। এই ৰাস্তাটোত ইমান বেছি আমাৰ বেয়া অৱস্থা হৈছে, দুৰ্গন্ধময় অৱস্থা, মহ মাখি আদিৰ বিচৰণ কৰি থাকে আৰু তাৰ ফলত আমাৰ ল'ৰা ছোৱালীসকল বেমাৰত পৰিছে আৰু সকলোৱে অসুস্থ। এতিয়া আমাৰ এই অঞ্চলটোত সকলোৱে অসুস্থ আৰু এনেকুৱা পৰিৱেশ থাকিলে হয়তো আমি জীয়াই নাথাকিম। আৰু চৰকাৰৰ ওচৰত আমি একেনে ভালকৈ আবেদন কৰি আছোঁ, আমি ভদ্ৰভাৱে কৰি আছোঁ। আমি এতিয়াও বহুত ভদ্ৰভাৱে তেওঁলোকক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যে আমাৰ ফালে অকণমান চকু দাঙি চাওক, কাৰণ আমাৰ ইয়াৰ পৰাই BJP কাউন্সিলৰ আপোনালোকৰ জয়যুক্ত হৈছে। আপোনালোকক আমি ভাল পাওঁ কাৰণে ভোট দিছোঁ। আমি BJPক আশা কৰিছিলোঁ যে আপোনালোকে আমাৰ কাৰণে কাম কৰিব, কিন্তু তেনেকুৱা ফলপ্ৰসূ আশা আমি একো পোৱা নাই। আপোনালোকে কৈছে যে পৰিৱৰ্তন হ'ব, কিন্তু আমি বিচৰা ধৰণৰ পৰিৱৰ্তন পোৱা নাই। আপোনালোকে যি ধৰণৰ পৰিৱৰ্তন কৰিব বিচাৰিছে কৰক, আমাৰ কোনো হেৰি নাই, কিন্তু আমাক জীয়াই থাকিবৰ কাৰণে অকণমান আপোনাৰ ৰাস্তাটো চাফ চিকুণ কৰি দিয়ক, আমাৰ ল'ৰা ছোৱালীবিলাকে খেলিব পৰা ব্যৱস্থা কৰি দিয়ক। কাৰণ আমি স্কুল কলেজত যেতিয়া যাওঁ বহুত সমস্যাৰ সন্মুখীন হওঁ। আমাৰ বেমাৰী মানুহ ৰাস্তাতে যাব নোৱাৰে, আপুনি দেখাব বহুত ডাঙৰ ডাঙৰ গাঁত হৈ গৈছে আৰু ইয়াতে বহুত ধৰণৰ এক্সিডেণ্টো হৈছে, কাৰণ ইয়াতে স্লেটবিলাক আমি দেখা নাপাওঁ। আৰু এতিয়া বাৰিষা সময় নহয়, তথাপিও পানী ইমান জমা হৈ আছে, তো বাৰিষা দিনত আমি জীয়াই থাকিবই নোৱাৰিম। তো অতি সোনকালে আমাৰ সমস্যাখিনি সমাধান কৰক। আৰু আমি সকলো ৰাইজে যে ওলাই আহিছোঁ, চাওক আমাৰ মাজত কিমান মানুহ আছে, আমি বহুত ভুক্তভোগী। আপোনালোকে হাতযোৰ কৰি প্ৰাৰ্থনা কৰিছোঁ যে আমি শক্তিগড় শিৱ মন্দিৰবাসী ৰাইজৰ আমি শিৱ বাবাৰ ওচৰতো প্ৰাৰ্থনা কৰিছোঁ যে আপোনাক মুক্তি দিয়ক, আমাক এনেকুৱা ধৰণৰ শাস্তিত এনেকুৱা পৰিৱেশত আপোনালোকে নাৰাখে যেন। আজি আমি আমাৰ শক্তিগড় অসমীয়া মানে স্থানীয় বাসিন্দা আমি আজি গোট একগোট হৈছোঁ যেন মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আমি সহায় বিচাৰিছোঁ। আজি আমি অতদিনে বহুত ভুক্তভোগী হৈ আছোঁ। এইটো পথ হৈ থকা নাই, এইটো আমি নৰকত ভুগি আছোঁ। তেওঁ যেন এইখিনিৰ পৰা আমাক উদ্ধাৰ কৰে। মহোদয়ে মানে চবকে চাইছে যেন আমাৰ ওপৰতো আমাৰ ওপৰত লক্ষ্য কৰে যেন আমাক সহায় কৰে। আৰু এই ৰাস্তাৰ পৰা আমি বহুত ভুক্তভোগী হৈছোঁ, তেওঁ যেন এইখিনি আমাক চায়। এইটো মই ক'ব বিচাৰিছোঁ যে বিশেষকৈ আমাৰ যিসকল শিশুসকল আছে, সিহঁতে স্কুলত লৈ যোৱা, পিছে সিহঁতৰ স্বাস্থ্য মানে গোটেইখিনি কৰি মানে একেলগে বহুত অসুবিধা দিছে। ৰাস্তাৰ যোনটো দুৰৱস্থা, আমি ৰাতি আগমন কৰিব পৰা নাই। কিহৰ কাৰণে? ৰাস্তাত আহিলে আমাৰ ছাইডৰ যোনটো স্লেব দেখা নাযায়, ভাঙি গৈছে আৰু ঠায়ে ঠায়ে নালাবিলাকৰ স্লেব ভাঙি পৰি গৈছে। ড্ৰেইন পূৰা জাম, পূৰা পানী উপঙি আহিছে ওপৰৰ ফালে। তাৰপিছত মানে এনেকুৱা এটা পৰিস্থিতি, মানে আমি কোনো ওলাই যাব নোৱাৰোঁ। এতিয়া মাইকী মানুহ মেখেলা দাঙি যোৱাটো বৰ লাজৰ কথা, সন্মানৰ কথা হৈ যায়, হয়নে নহয়? তো এইটো কথা মানে আমি ক'ব বিচাৰিছোঁ যে গাড়ী থকা মানুহবিলাকৰ এক্সিডেণ্ট হৈ আছে, কাৰণ পিছফুলি যাব পৰা নাই। আপোনালোকে নিশ্চয় চাইছে, কভাৰো কৰিছে। এতিয়া আমাৰ পৰিস্থিতি এনেকুৱা হৈছে যে আমাৰ ৰাস্তা লাগেই, আমাৰ ড্ৰেইন লাগেই, আমাৰ ৰোডটো ওখ কৰিবই লাগে। এইটো শক্তিগড়ৰ লিংক ৰোড হয়, মই যোৱাকালিও কৈছোঁ। এইটো আমাৰ GMC হয়, পিছফালে দেখাই পাব GMC হয়, এইটো GMD ওচৰতে হয়, আৰু এইফালে ৰাজীৱ ভৱন হয়, লিংক ৰোড হয়। এইফালে দিনটো গাড়ী দৌৰে। এই গাড়ীবিলাক যে দৌৰে, সিহঁততো পিছফালে যাব লাগে। আমাৰ বাচ্ছা এটা গেটৰ পৰা ওলাবলৈ আমাৰ মানে বুকুটো কঁপি উঠে, কাৰণ ৰাস্তাত ঠাই নাই। গাড়ীটো এইফালেও ঘূৰাই দিয়ে, সেইফালেও ঘূৰাই দিয়ে, সিহঁতে দেখাও নাপায়। এইফালে দুটা গাড়ী আহিলে অসুবিধা। ৰাস্তাটোও বহুত সৰু, আমাৰ 18 ফুট হৈ আছে, সেইটো এটা অসুবিধা। আৰু দ্বিতীয় কথা হৈছে আমাৰ ওখ কৰিব লাগে আৰু আমাৰ ড্ৰেইনটো বনাব লাগে। আমাৰ দুটাই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মোৰ একদম কাতৰ নিবেদন, তেখেত জানি এইখিনি চায় যে আমাৰ ৰাস্তাটোৰ ডেভেলপমেণ্ট কৰি দিয়ে, যাতে আমি সুস্থভাৱে যাব পাৰোঁ। আমাৰ বাচ্ছাবিলাক যেনেকুৱা ইমান লেতেৰাৰ কাৰণে ইমান অসুস্থ হৈ আছে, অসুস্থতাটো যাতে ভংগ হ'ব পাৰে, ভাল থাকে, আমাৰ বাচ্চাকেইটা সুস্থ থাকে, সেইটো কামনা কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত। তেখেত জানো চায়, কাৰণ তেখেতে গোটেইখিনি ইমান ধুনীয়া ডেভেলপ কৰিছে অসমৰ, তেখেতে ইমান ধুনীয়া কাম কৰিছে। আমাৰ গলিখিনি চাই দিব লাগে, শক্তিগড় পথখিনি চাই দিব লাগে। মোৰ এইটো কাতৰ প্ৰাৰ্থনা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত, তেখেত চকু আওকাণ দিয়ক, ইয়াতে আমাৰ ৰাস্তাখিনি বনাই দিয়ক, আমাৰ ৰাস্তাখিনি বনাই দিয়ক। ইফালে নালাৰ পানী ইমান, মোৰ কিবা গেছ উঠি যায়, ইমান গোন্ধ, আৰু ইফালে ইমান দিগদাৰী হয়, মই যাব নোৱাৰোঁ ভালকৈ, ইমান গোন্ধ ওলায়। ধন্যবাদ। শক্তিগড় ৰাজহুৱা পথটো আপোনাৰ 12 ফুট বাই 10-12 ফুটৰ ভিতৰতেই আছে। এইটো আপোনাৰ
2 ফুট 1.5 ফুটৰ পৰা 2 ফুটলৈকে আপোনাৰ ড্ৰেইনটো হৈছে। ড্ৰেইনটো এতিয়া সৰুৰ কাৰণে দুইফালৰ পৰা পানীটো জমা হৈ যায়, যাৰ কাৰণে আমি অহা যোৱা কৰিব নোৱাৰা হৈছোঁ। আৰু আমাৰ ল'ৰা ছোৱালীবিলাক স্কুল কলেজ যাওঁতে বিৰাট অসুবিধা পায়। তাৰে মাজত আপোনাৰ ধৰক গাড়ী কিবা কাৰণে ক্ৰচিং কৰিব লগা হ'লে আমি ৰৈ থাকিব লাগে, সেইটো এটা মেইন কাৰণ। 2 নম্বৰ কাৰণটো হয় কি গাড়ী এতিয়া টাৰ্ণিং পইণ্টটো ধৰক অলপ 10 ফুটৰ জেগাত 12 ফুট হ'ব লাগে, 11 ফুট হ'ব লাগে, তাতে টাৰ্ণিং পইণ্টটো অলপ কম হৈ আছে, যাৰ কাৰণে গাড়ীটোৰ টাৰ্ণ লওঁতে বিৰাট অসুবিধা পায়, আমি থিয় হৈ থাকিব লগা হৈ যায়। সেইকাৰণে মুখ্যমন্ত্ৰীৰ ওচৰত আমাৰ নিবেদন আপত্তি যে আমাৰ ৰাস্তাখিনি অলপ চাই চিন্তি মেৰামতি কৰি অলপমান বহলাই দিলেতো খুব ভালেই আছিল, নহ'লেও নাই, সেইটো কাৰণে আমাৰ কোনো আপত্তি নাই। কিন্তু ৰাস্তাখিনি অলপ ওখ হ'ব লাগে, তাৰপিছত ড্ৰেইনটোৰ মেৰামতিটো খুব ভালকৈ হ'ব লাগে, অলপ ওখও হ'ব লাগে, সেইটোৱে আমাৰ নিবেদন। বাকী ধৰক বাৰিষা দিনৰ কথাটো এৰি দিয়ক, এতিয়া খৰালি মাহত আপোনাৰ ৰাস্তাটোত এনেকুৱা প্ৰব্লেম, মানুহ অহা যোৱা কৰিব নোৱাৰে। তাৰপিছত আপোনাৰ এই ঘৰুৱা যিবিলাক মাটি ড্ৰেইনৰ ধৰক পানীবিলাক ওলাই থাকে, সেই পানীবিলাক জমা হয়, ক'লা হয়, বাথৰুমৰ পানী ওলায়, কিবা বাহিৰা বেলেগ বৰষুণ বতৰৰ পানী, সেইবিলাকৰ কাৰণে আমাৰ বিৰাট অসুবিধা হৈছে। গতিকে মহোদয়ৰ ওচৰত মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আমাৰ এইটোৱেই নিবেদন, যাতে ৰাস্তাটো বহলাই দিব লাগে। অলপ যদিও নবহলায় তেতিয়াহ'লে সেইখিনি মেৰামতি কৰি কিনে আমাক অহা যোৱাৰ সুবিধাটো দিব লাগে। সেইদিনাখনো ক'লোঁ, মইতো সেইদিনাখন এখেতৰ লগত লৈ আহাতে মই পৰিও গৈছোঁ। আপোনালোকে নিজেওতো দেখা পাই আছে ৰাস্তাটো কেনেকুৱা হৈছে, সেইকাৰণে আমি যাবই নোৱাৰোঁ, ওলাবই নোৱাৰোঁ সেইটো ৰাস্তাটো দি। এনেকুৱা হ'লে কেনেকুৱা হ'ব, কিবা এটা বাইচান্স কিবা এটা হেৰি হ'ল, ছিৰিয়াছ কেছ হ'ল, কেনেকৈ যাম আমি? সেইখিনি আপোনালোকে ব্যৱস্থা এটা আপোনালোকে, মই চৰকাৰৰ ওচৰত এইটো নিবেদন কৰিছোঁ, ছাৰৰ ওচৰত, হেমন্ত ছাৰৰ ওচৰত নিবেদন কৰিছোঁ। নমস্কাৰ।